অ' মা বস্তু চোৱাচোন এজনী কেনেকৈ খেদি আহিছে মোক মাৰিবলৈ। বৰমা আপুনি আঁতৰি দিয়কচোন, আঁতৰি দিয়ক। ইয়াক আজি ঠিকছে দিম মই। ঐ কি হ'ল ঐ তহঁতৰ? ইমান দৌৰা দৌৰি কেলে কৰি ফুৰিছ বাৰু? বৰমা ইয়াক দিম আজি মই। ই ইমান অশান্তি কৰে জানেনে? মই সদায় তাক কওঁ চুলি কিছা নাটানিবি, কিন্তু চুলিতহে ধৰিবগৈ। ধৰি মেজা বান্দৰী কি কৰিবি তই? কপৌ বাঁহৰ নিচিনা চুলি গুচাত আৰু কেইদিনমানৰ পাছত চাবিচোন চৰাই পোৱালি দিব। বৰমা দেখিছে নি কেনেকৈ কৈছে? ইয়াক দিম আজি মই, চাবচোন। ঐ তহঁত দুটা এতিয়া কি সৰু হৈ আছ নেকি হা? এনেকৈ যে লাগি থাক আৰু কেইদিনমানৰ পাছত দুইটা বেলেগ বেলেগ হবি নহয়, তেতিয়া কাৰ লগত লাগিবি হা? ভালে হ'ব ই গ'লেগে, অলপমান তোমাৰ শান্তি পাম। এইজনীক যে মোৰ দেখি দেখি আমনি লাগিছে। ভালেই হ'ব, টাউনলৈ গুচি যাম নহয়, অন্ততঃ সদায় এই মুখখন চাব নালাগে। বান্দৰী বান্দৰী বান্দৰ তই আজি পালি আৰু ৰহ। পলোৱাহে কথা ইয়াৰ পৰা। পলাবলৈ আহিছ এতিয়া, ৰহটো। এই দুটা যে গাত কথা নাই অ, ইমান ডাঙৰ হ'ল, অকল লাগিয়ে থাকিব। কি হৈছে ইহঁত দুটাৰ ইমান যে চিঞৰ বাখৰ? কি হ'ব নোৱাৰো, সদায় যি হয়। আমাৰটোৱে ইজনীক জোকাই লৈছে আৰু তাই খেদি ফুৰিছে তাক মাৰিবলৈ। দেখিছেনে বাৰু ইহঁতৰ যে অলপো গাত কথা নালাগে অ'। আৰু দুদিনমানৰ পাছত আমাৰতো যাবগৈ নহয় চহৰত থাকি পঢ়িবলৈ, তেতিয়াহে ইহঁতৰ যদি দুইটাৰে উৎপাতবোৰ কমে আৰু। দুইটাই লগ পাই থাকে কাৰণে খুটিয়া খুটি লাগি থাকে। বেলেগ বেলেগ হ'লে চাবা দুইটা ঠাণ্ডা হৈ পৰিব। মোৰতো ইয়াক চহৰত পঢ়ুৱাবলৈ মনেই নাছিল, আপোনালোকৰ কথা মতেহে এৰি দিছোঁ আৰু। একো নহয় দিয়া, ল'ৰা মানুহ অকণমান এৰিও দিব লাগে, তেতিয়াহে টেঙৰ ভেঙৰ হ'ব। চহৰলৈ যাব, কলেজত পঢ়িব, দুই এটা কথা শিকিব। সি এতিয়া ডাঙৰ হ'ল, তাক আৰু আমি এতিয়া লগতেতো ৰাখিলে নহ'ব। সেইটো হয় বাৰু, তথাপি আৰু মাকৰ মন যে, মাকৰ মনত ল'ৰা ছোৱালী কেতিয়াও ডাঙৰেই নহয়। কুহি ঐ কুহি, নেমাতনি মোক, বেয়া পালি? হ'ব দে, আজিৰ পৰা তোৰ আৰু চুলিত নধৰোঁ। তোৰ মিছা কথা, তোৰ ওচৰতে তই আৰু মোৰ চুলিত নধৰিবিনে? নেমাতিবি যা, বেয়া পালোঁ তোক। ঐ হ'ব দেচোন, বেয়া নাপাবি। মই আৰু দুদিনমানৰ পাছতচোন চহৰলৈ যামগৈ, তাৰপাছত তোক নোজোকাওঁ আৰু। ভালে পাইছোঁ মই, তই যে চহৰত পঢ়িবলৈ যাবি, অন্ততঃ মই অলপমান শান্তি পাম। নহ'লে বৰ অশান্তি কৰি থাকোঁ তই মোক। মই জানো তোৰ যে বেয়া নালাগে, মোৰ কিন্তু বৰ বেয়া লাগিব তোক এৰি থৈ যাবলৈ। আমি চা সৰুৰে পৰা একেলগে পঢ়ি মেলি ডাঙৰ হৈ ইমানটো হ'লোগৈ, এতিয়া মই চহৰলৈ যাব লগা হৈছে পঢ়িবলৈ। তয়ো যদি মোৰ লগত গ'লিহেঁতেন চহৰত পঢ়িবলৈ, কিমান যে ভাল লাগিলহেঁতেন। মোৰচোন গাঁৱৰ কলেজত পঢ়িবলৈকে পইচাৰ টনাটনি হৈছে, চহৰতনো আৰু ক'ত পঢ়িবলৈ যাব পাৰিম। দেউতাই বাৰীৰে শাক পাচলিকেইটা বেচিনো কিমান কেইটকা পায়, সেইকেইটকাই আমাৰ চলিবলৈকেচোন দিগদাৰ হয়। চহৰতনো আৰু ক'ত পঢ়ুৱাব পাৰিব। তই চহৰত পঢ়গে যা, ভালকৈ পঢ়িবি, পঢ়ি শুনি চাকৰি এটা ল'বি। চাকৰি পাই আকৌ মোক পাহৰি নাযাবি। সেই পাগলীজনী, তোক বাৰু মই পাহৰিব পাৰোঁনে? তইতো মোৰ একমাত্ৰ লগৰী, যাৰ আগত মই হাঁহিব পাৰোঁ, কান্দিব পাৰোঁ, সুখ দুখৰ কথা পাতিব পাৰোঁ, ধেমালি কৰিব পাৰোঁ। তোৰ বাৰু সঁচাকৈ অলপো বেয়া নালাগিবনে মই চহৰলৈ গুচি গ'লে? মনত পৰিব, কিয় নপৰিব। সৰুৰে পৰা একেলগে থকা ল'ৰাটো এতিয়া চহৰত পঢ়িবলৈ যাবলৈ ওলাইছে, মনটো যিমান ভাল লাগিছে সিমান বেয়াও লাগিছে অ'। তোক যে আৰু বহুত দিনলৈ নেদেখিমেই। মই চহৰলৈ গুচি গ'লে আমি লগহে নাপাম, কিন্তু ফোনতো কথা পাতিব পাৰিম। মই তোলৈ সদায় ফোন কৰিম হা, আমি সদায় কথা পাতিম। সদায় ফোন কৰিবি, নকৰিলে চাবি আকৌ, ঘৰলৈ আহিলে তোক কিন্তু মই সোধাই নেৰো। হ'ব দে, মই যাওঁ এতিয়া, বেয়া ভোক লাগিছে, কিবা এটা খাই লওঁগৈ ঘৰত। ইমান ভোক লাগিছে যদি আমাৰ ঘৰতে কিবা এটা খাই ল'বি ব'ল আকৌ। নালাগে দে, ঘৰতে খাওঁগৈ, গাটো ধোৱাই নাই নহয়, গা চা ধুই লওঁগৈ। গেলা, এতিয়ালৈকে তই গা ধোৱা নাই? যা সোনকালে গা ধুগে। যাওঁ দন্দুৰী। তোৰ এই হাঁহি থকা মুখখন, মোৰ লগত কৰা ধেমালিবোৰ, আৰু যে বেছি দিন নেপাওঁ, কিমান যে দুখ লাগিছে মোৰ। তোক বাৰু মই কেনেকৈ বুজাম? তোক নেদেখাকৈ বাৰু মই কেনেকৈ থাকিম? কিয় বাৰু তই চহৰত পঢ়িবলৈ যাবলৈ ওলাইছ? আজিলৈকে মই তোক মোৰ মনৰ কথাখিনি খুলি ক'বই নোৱাৰিলোঁ। তই চহৰলৈ যাম বুলি কোৱাৰ পৰাই মোৰ বৰ ভয় লাগি আছে। তই বাৰু মোক পাহৰি যাবি নেকি তালৈ গৈ? তই যদি সলনি হৈ যাৱ, মোক যদি পাহৰি যাৱ, তেতিয়া বাৰু মোৰ কি হ'ব? মোৰ মনৰ কথা মনতে ৰৈ যাব নেকি? বহুত চেষ্টা কৰোঁ তোক মোৰ মনৰ কথাখিনি খুলি ক'বলৈ, ইনডাইৰেক্টলি বহুতবাৰ কৈছোঁ, কিন্তু তই যে অকৰা, একোৱে বুজি নাপাওঁ। নে বুজিও নুবুজাৰ ভাও ধৰ, নেজানো আৰু। কুহি, ইয়াক বাৰু পানী বটলটো আৰু খোৱা বস্তুকেইটা ভৰাই দিলিনে? দিলোঁ বৰমা। বাবা তই ভাল পোৱা আলু পৰঠা বনাই ভৰাই দিছোঁ টিফিনত, ৰাস্তাত যদি ভোক লাগে খাই ল'বি। হ'ব দিয়া মা, মই খাই ল'ম। কুহি, মই নাথাকোঁ বুলি আকৌ তই নহাকৈ নাথাকিবি আমাৰ ঘৰলৈ, মা ওচৰলৈ আহি থাকিবি। তই থকাৰ কাৰণেহে মই আহোঁ যেনিবা তোৰ ঘৰলৈ, মই বৰমাৰ ওচৰলৈ আহোঁ, তই নাথাকিলেও আহিম। এইজনী যে বৰ কথা। মা, নহ'লে এইজনীক একেবাৰে আমাৰ ঘৰতে ৰাখি থোৱা, তোমাৰ কামত সহায় হ'ব। আমাৰ ঘৰত যদি তাইক একেবাৰে ৰাখিব বিচাৰিছ, তেনেহ'লে তই বিয়াখন পাতি পেলাবি, তেতিয়াহে আকৌ আমি তাইক একেবাৰে ৰাখি থ'ব পাৰিম বোৱাৰী কৰি। বাবা গাড়ী পালেহি আহ। মা, মই গৈ থাকোঁ দিয়া। কুহি, খুৰী, আহিছোঁ। হ'ব বাবা, যা, ভালকৈ থাকিবি তই। যা বাবা, গৈ পাই ফোন এটা কৰিবি, সময়মতে খোৱা বোৱাবোৰ কৰিবি, য'তে ত'তে ঘূৰি নুফুৰিবি আকৌ অচিনাকি জেগা। পঢ়া শুনাত মন দিবি।
হ'ব দিয়া মা আহিছোঁ কুহি বাই 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 ভালকৈ যাবি ল'ৰাটো গ'লগৈ যে ভিতৰলৈ যাবলৈকে মন যোৱা নাই বন্দনা আহচোন ভিতৰলৈ চাহ একাপকে খাওঁগৈ দুইজনীয়ে হ'ব ব'লক কুহি তয়ো আহ আলু পৰঠা বনাই থৈছোঁ নহয় খাবি বৰমা আপুনি আৰু মায়ে খাওকগৈ যাওক মোৰ খাবলৈ অলপো মন নাই যোৱা মই ঘৰলৈহে যাওঁ বেচেৰীজনী বেয়া লাগিছে হিৰ' আজিৰ পৰা তাইও লগটো নাইকিয়া হ'ল নহয় ঐ তই আজিকালি মোলৈ যে ফোন এটা নকৰা হ'লি কিয় আৰে মোৰ পৰীক্ষা পাইছেহি অ' ফোনত কথা পাতি থাকিলে হ'ব জানো কচোন তথাপি দিনটোত আৰু ফোন এটা কৰিব পাৰ হ'ব দে খং নকৰিবি মই টাইম পালে এইবাৰ পৰা ফোন কৰিম বাৰু পৰীক্ষা শেষ কৰিয়ে ঘৰলৈ গৈ আছোঁ কিমান দিন যে হ'ল ঘৰলৈ নোযোৱা তহঁতলৈ বৰ মনত পৰি থাকে আহিবি আকৌ তই আৰু চহৰলৈ যোৱাৰ পৰা এবাৰ যি দেখা দিবলৈ আহিলি আৰু তাৰ পাছৰ পৰা নহাই হ'লি কলেজচোন দীঘলীয়াকৈ বন্ধ পোৱাই নাই পালেহে যাম চহৰৰ হাৱা লাগিলেতো তোৰ গাত ক'ত আৰু এতিয়া গাঁৱলৈ আহিবলৈ মন কৰিবি তোৰ যে মুখখন বেছিয়ে চলে অলপ ঐ সেইবোৰ বাদ দে তোৰ লগত বৰ ডাঙৰ কথা এটা আছে কি কথা ক আকৌ ঐ তয়োতো মোক কিবা এটা ক'ম বুলি কৈছিলি অলপ দিনৰ আগতে কচোন তোৰ মনত আছে এতিয়াও আৰে তোৰ কথা আৰু মোৰ মনত নাথাকিবনে কি যে ক আৰু ক না কি কথা ক'ম বুলি কৈছিলি এতিয়া মই নকওঁ দে তোৰ কি ক'বলৈ আছিলে কৈ লচোন আগত তই নকওঁ যদি ময়ো নকওঁ যা ক না একো নহয় ক'ব নোৱাৰ নেকি মই নক'লোঁ বুলিয়ে যে তই নকবি কি কথা আছে এই মানে কথাটো ক'বলৈ লাজো লাগিছে ভয়ো লাগিছে তই বা কি ক কি কৈছ তই মোলৈ লাজ লাগিছে তোৰ আও এনেকুৱা কি কথা কবি নেহাঁহিবিচোন আছে আৰু তোৰ লগত মোৰ কিবা কথা এটা এতিয়া যে আৰু নকওঁ তই কিয় হাঁহি দিলি চৰি নাহাঁহো এতিয়াৰ পৰা কচোন নাই এনেকৈ ফোনত নকওঁ গম পাইছ এনেকৈ ক'লে মজাটো এটাইও নাপাম পৰীক্ষা দিয়ে ঘৰলৈ গৈ আছোঁ নহয় তেতিয়া ক'ম কিনো পাই এইটো শুনো লাগি আছিলে ক'ব নোৱাৰ নি তোৰোতো কিবা ক'বলৈ আছিলে ক'লি মোৰোতো শুনো লাগিছে তই নকওঁ নহয় ময়ো নকওঁ যা হ'ব দে ময়ো এতিয়া নকওঁ তয়ো নালাগে ক'ব ঘৰলৈ আহিবি নহয় দুয়োটাই মুখামুখিকৈ কথা পাতিম সেইটোৱে ভাল হ'ব পল্লৱ তোমাৰ কথা পাতি হ'ল নেকি আহাচোন এফালৰ পৰা আহোঁগৈ গৈছোঁ ৰ'বা কুহি এতিয়া ৰাখিছোঁ হা পাছত কথা পাতিম কোনেনো মাতিলেও ফোনটো পটককৈ কাটিয়ে থ'লে কোনোবা লগৰ হ'ব পায় বাৰু সেইবোৰ বাদ ইবাৰো কি কথা ক'ম বুলি ভাবিছে মোক কেনেবাকৈ মই যি ক'ম বুলি ভাবিছোঁ সিও সেইটোকে ক'ম বুলি ভবা নাইতো সি লাগিলে যি নকওক মই কিন্তু মোৰ মনৰ কথা এইবাৰ তাক কৈহে এৰিম কুহি তই ৰুমটো চিজিল কৰিলি নহয় কৰিলোঁ বৰমা তই ফোন কৰিছিলি নি ক'ৰ পালেহি বাৰু মই যে ইটো সিটো কৰি থাকোঁতে টাইমেই পোৱা নাই ফোন কৰিবলৈ কৰিছিলোঁ মই আৰু 10 মিনিটমানৰ ভিতৰত পাবহি আৰু হ'ব দে তেনেহ'লে ব'ল এতিয়া আমি পাকঘৰলৈ যাওঁ ব'লক মা বাবা পালিহি তই মা পালোহি দেউতা ক'ত দেউতা বাথৰুমত হাঁহে কোমোৰাই বনাই থৈছোঁ যে পেট খালী কৰিবলৈ গৈছে আকৌ তোৰ লগত একেলগে খাবলৈ তয়ো হাত মুখে ধোৱা নাই গা ধুই ল তাৰপাছত আৰু মই ভাত বাঢ়িম গোটেইকেইটাই খাম মা কুহি ক'লৈ গ'ল অথনিতো ফোন কৰোঁতে তাই ইয়াতে আছিলে তাই ঘৰলৈ গৈছে কিবা কাম এটা ওলালে আহিব এতিয়া তাইনো এনে কি কাম ওলালেও মই অহালে অকণমান সময়ো ৰ'ব নোৱাৰিলে যে হাঁহ মাংসকণ ইমান টেষ্টিকৈ বনাইছিল ন ইমান ভাল লাগিলে খাই ভাল লাগিলে খাই এনেও বৰমাই টেষ্টিয়ে বনাই খানা বাকী কচোন তোৰ খবৰ খাতি কেনেকুৱা ধুনীয়া হ'লি আগতকৈ মই আগৰ পৰাই ধুনীয়া দে বান্দৰী এনে কৈহে চাইছিলোঁ ফুলি গ'লি আৰু হ'ব দে মই যাওঁ বাহ কিয় যাওঁগৈ আকৌ ধেমালিহে কৰিছোঁ তোৰ লগত মোৰ কথা আছে তই এনেকৈ গুচি গ'লে নহ'ব নহয় কিমান দিনৰ পৰা তোক কথাটো কওঁকৈ আছোঁ আকৌ ফাইনেলি তোক লগ পাইছোঁ আজি ইমান দিনৰ মূৰত তই আকৌ যাওঁগৈ এনেকৈ হ'ব কথাটো ক এতিয়া তইতো মোক কিবা কথা এটা ক'ম বুলি কৈছিলি নকওঁ নি এতিয়া তই আগত কৈ ল মই পাছত ক'ম কেনেকৈ কওঁ বাৰু কথাটো আগত ক তই কথাটো শুনাৰ পাছত মোক গালি নাপাৰোঁ ক তই মোক ভাল পাওঁ বুলিয়ে ক'বি ন ক না জল্দি ক মোৰ শুনো লাগি আছে কুহি মই মানে প্ৰেমত পৰিছোঁ কি সঁচাকেনে কাৰ প্ৰেমত পৰিছ তই নামটো ক কোনটো সেইজনী নামটো কম কিন্তু তই খং নকৰোঁ বুলি ক নকৰোঁ কিয় খং কৰিম আকৌ ক নামটো ক না পাগল জল্দি ক মই জানো তই মোৰ নামটোৱে কবি ক না তাইৰ নামটো নীলাক্ষী আমি একেখন কলেজতে পঢ়োঁ মই তাইক বহুত ভাল পাওঁ তাইও মোক ভাল পায় তোকহে কৈছোঁ আকৌ তই ঘৰত কৈ নিদিবি সময় আহক মই নিজেই মাৰ আগত সকলো ক'ম শুনিছ নাই মই কি কৈ আছোঁ তোৰচোন মুখৰ মাতেই নাই মই আকৌ তই কথাটো গম পোৱাৰ পাছত উধাই মুধাই মোক গালি পাৰিবি বুলিহে ভাবিছিলোঁ তোৰ কথাখিনি শুনাৰ পাছত মই কমেই বাকীটোক কুহি কুহি কি হ'ল কি হ'ল কেলৈ মাতি আছ আৰে তই কান্দিছ যে কি হ'ল আকৌ কিয় নাকান্দিম
মোৰ বেয়া লাগিছে তই যে মোৰ পৰা কথাটো লুকুৱালি ইমান দিনে সেইকাৰণে চৰি আচলতে লুকুৱাব বিচৰা নাছিলোঁ তোৰ পৰা কিন্তু ফোনতো ক'ব বিচৰা নাছিলোঁ লগ পালে ক'ম বুলি ভাবিছিলোঁ আৰু ঐ নাকান্দিবি না তোক কথা পতাই দিম দে তাইৰ লগত তোক ভালকৈ চিনি পায় মই কৈ থাকোঁ নহয় তোৰ কথা তাইৰ আগত ঐ ল'ৰা তোৰ ফোন আহিছে অঁ মা গৈছোঁ তাইয়ে ফোন কৰিছে চাগে অহাৰ পৰা ফোন এটা কৰাই নাই নহয় ঘৰ আহি পালোহি বুলি ঐ ৰ হা মই মোবাইলটো লৈ আহোঁগৈ আৰু তই কান্দি নাথাকিবি ৰ মই তোক কথা পতাই দিম মোৰ চকু পানীটোৰ পৰা কিয় ওলাইছে ই বুজিয়ে নাপালে আৰু মই পাগলীয়ে ভাবি আছিলোঁ ই চাগে মোক ভাল পায় যাক নিজৰ কৰাৰ সপোন দেখি আছিলোঁ সিচোন কাহানি বাই বেলেগৰ হৈ গ'ল মই ইমান দিনে কম বুলি ভাবি থকা কথাবোৰ চোন মোৰ মনতহে ৰৈ গ'ল পল্লৱ মই তোক কেনেকৈ পাহৰিম কেনেকৈ মই তোক পাহৰিম ক না জনা হোৱাৰহে পৰা মোৰ হৃদয়ত কেৱল তোৰেই ছবি আছিল কেৱল তোৰ কিয় গৈছিলি তই চহৰলৈ কিয় গৈছিলি তই যদি চহৰলৈ পঢ়িবলৈ নগ'লিহেঁতেন হয়তো আজি তই মোৰেই হ'লিহেঁতেন অঁ ই আহিছে ই নিশ্চয় মোক কথা পাতিবলৈকে দিব তাইৰ লগত নাই মই এতিয়া কাৰো লগতে কথা পাতিব নোৱাৰোঁ মই ঘৰলৈ যাওঁগৈ ঐ কুহি ৰ আকৌ গলিগে যে তই এজনী গ'লগৈ নীলাক্ষী পাছত কথা পাতিবা দিয়া তাইৰ লগত আৰু কোৱা মোক কিমান মিছ কৰিছা